নাচ আৰু ঢোল বাদনৰ কৰ্মশালাত বহু সংখ্যক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। দিছপুৰ বাৰৱাৰী পূজা সমিতি আৰু জ্যোতি কলা কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত হয় কৰ্মশালা। 6 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে অনুষ্ঠিত এই কৰ্মশালাত অভিনেত্ৰী মাধুৰিমা চৌধুৰীকে ধৰি বহু অভিজ্ঞ প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছে। আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ সমূহ ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ সেৱা যাচিছোঁ আৰু এইটো আশা ৰাখিছোঁ যাতে অসমীয়া নতুন বছৰৰ আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে এই নতুন বছৰটো আপোনালোকৰ সকলোৰে শান্তিৰে যাওক। গণেশগুৰি মহিলা সমিতিৰ সৌজন্যত আমি কৰ্মশালা 6 তাৰিখৰ পৰা আজি 11 তাৰিখলৈ কৰিছোঁ। আমি এইটো 3 বছৰ কৰিলোঁ, প্ৰত্যেকবাৰে কৰোঁ। আমি এই কৰ্মশালাটো পতাৰ মেইন উদ্দেশ্য হৈছে কি যে আজি নতুন প্ৰজন্ম আচল আগৰ যিটো বস্তু তাৰ পৰা বহুত দূৰলৈ গুচি গৈছেগৈ, যাতে নতুন প্ৰজন্মই পুৰণা কি বস্তু বিহুটো কি তেওঁলোকে যাতে এইটো শিকিব পাৰে, তেওঁলোকে এইটো জানিব পাৰে। এই কথাখিনি আমি তেখেতসকলক বুজাবৰ কাৰণে আমি এই চেষ্টাটো যোৱা বছৰৰ পৰা অব্যাহত ৰাখিছোঁ। কৰ্তব্যলৈ